নমস্কাৰ বন্ধুসকল আৰু এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব আৰু ফেচবুক পেজলৈ স্বাগতম জনালোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ তো আজি গৈ আছোঁ এটা মজা জেগালৈ, মানে কি হৈছে মই আপোনালোকক গোটেই কাহিনীখিনি গৈ থাকিম। তেতিয়া ফাৰ্ষ্টত জেগাটোলৈ গৈ লওঁ, তাৰপিছত মই সকলোখিনি ক'ম। তো দেখিছে এইপিনে সকলোবোৰ আছে, ধুনীয়াকৈ চাইকেল টাইকেল লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ যাওঁ। তেন্তে ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি যাওক, একদম মজা হ'ব। কি হ'ব মই আপোনালোকক দেখাই যাম। আৰু পূজা কোনে ক'ত চালে একদম ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব। আপোনালোকে কমেণ্ট কৰিলে মই গম পাম যে ক'ৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে। আৰু অকণমান ছাপোৰ্ট কৰিব গাইজ, আপোনালোকে ছাপোৰ্ট নকৰিলে একদম আগবাঢ়িব নোৱাৰিম। তো আপোনালোকে ছাপোৰ্ট কৰিব। তেন্তে ব'লক আগবাঢ়ি গৈ থাকোঁ। পিছে এয়া আগপিনে ধুনীয়াকৈ গৈ আছোঁ, এইপিনে আমি আহি আছোঁ, একদম মজাকৈ যাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব, মজা হ'ব। মানে গাইজ মই গোটেইখিনি কাহিনী ইয়াত নকওঁ, মই ক'ম কাহিনী নিশ্চয় ক'ম আপোনালোকক, একদম জেগাত ক'ম। তেন্তে ব'লক জেগাত গৈ উপস্থিত হওঁ, তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই থাকক নে কি। তো গাইজ ফাইনেলি আমি আহি পাই গ'লোঁ এই জেগাটোলৈ। আমাৰ কথা আছিল যে শ্বৰ্ট ফিল্ম এখন দিয়া হৈছিল, তো তাত 1K ভিউজ গ'ল। তো কৈছিলোঁ যে 1K ভিউজ গ'লে চাকি দিয়া হ'ব। ইয়াতে শ্বুটিং কৰা হৈছিল আমাৰ এই জেগাখিনি, নিশ্চয় আপোনালোকে চিনি পাইছে। চ' ইয়াতে আমি আহি পেলাই ধুনীয়াকৈ ইয়াতে শ্বুটিং কৰিছিলোঁ। আৰু ইয়াত দেখিছে অৱশেষত আমাৰ 1K ভিউজ পাই গ'ল। তো আমাৰ কাৰণে সেইখিনিয়ে বহুত। আমি প্ৰথমতো আমি কষ্ট কৰি যে 1K ভিউজ পাইছোঁ, আমাৰ কাৰণে সেইখিনিয়ে বহুত। আমাৰ একদম আনন্দ লাগিছে, ফূৰ্তি লাগিছে। চ' সেই গতিকে আমি আহি পেলাই ধুনীয়াকৈ এইটো জেগাতে শ্বুটিং কৰিছিলোঁ। আৰু এইখিনি জেগাতে শ্বুটিং আছিল। তো আপোনালোকে শ্বৰ্ট ফিল্মটো নাই চোৱা যদি চাব, মই লিংকটো দি দিম। তো আপোনালোকে ইয়াত দেখিছে ইয়াতে আহি পেলাই ধুনীয়াকৈ শ্বুটিং হৈছিল। চ' সেই গতিকে ইয়াতে ধুনীয়াকৈ ইয়াত আশীৰ্বাদ ল'বলৈ আহিছে 1K হোৱাৰ পিছত। আৰু এটা ছাৰপ্ৰাইজ আছে, মই আপোনালোকক ক'ম। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব, একদম ভিডিঅ'টো শেষলৈকে চাব। তো ব'লক আমি ধুনীয়াকৈ চাকিখিনি জ্বলাই লওঁ, তাৰপিছত মই আপোনালোকক গৈ পেলাই ধুনীয়াকৈ কি হৈছে কি নাই হোৱা তো মই আপোনালোকক দেখুৱাম। আৰু এটা ঘৰত একদম মজা ছাৰপ্ৰাইজ আছে। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাব, একদম শেষলৈকে চাব গাইজ, মজা হৈছে। তো আপোনালোকে চাই থাকক। ফাইনেলি ইয়াত দেখিছে ধুনীয়াকৈ চাকি বন্তি আমি জ্বলাব লৈছোঁ। তো চাকি বন্তি জ্বলাই লওঁ। দেখিছে ধুনীয়াকৈ চাকি বন্তি জ্বলাইছোঁ। তো তেওঁৰ আশীৰ্বাদত ধুনীয়াকৈ 1K ভিউজ পালে। তো আপোনালোকে যদি আৰু ছাপোৰ্ট কৰে আমি আৰু আগবাঢ়ি যাম। তো আপোনালোকৰ ছাপোৰ্টটো মেইন, গতিকে আপোনালোকে ছাপোৰ্ট কৰি যাব। আমি আপোনালোকলৈ মজা মজা শ্বৰ্ট ফিল্ম আগবঢ়াই যাম। ইয়াৰ চাকি বন্তি জ্বলাই হ'ল। তো আমি ইয়াত দেখিছে মই জ্বলালোঁ, আহিলোঁ। ইয়াৰ পিনে সকলোবোৰ আহি আছে চাকি বন্তি জ্বলাই। তো গাইজ ফাইনেলি আমি এতিয়া ধুনীয়াকৈ ঘৰ আহি পালোঁ। তো এতিয়া আমি ছাৰপ্ৰাইজটো কি আছিল মই আপোনালোকক কৈ আছোঁ। দেখিছে আমি গোটেইখিনি আহিলোঁ। এতিয়া দেখিব আচল মেইন বস্তুটো গাইজ, আপোনালোকৰ ছাপোৰ্টৰ বলত আমি কি পাইছোঁ তো আপোনালোকক দেখুৱাম। তো ইয়াক দেখিছে গৈ আছে আনিব, এপিনে আছে। তেতিয়া ধুনীয়াকৈ একদম ভিতৰ গৈ লওঁ, ভিতৰত গৈ পেলাই মই আপোনালোকক গোটেইখিনি দেখুৱাম। গাইজ ফাইনেলি আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ জেলেপি দিছে, পূজা জেলেপি, পূজা কথম। ধুনীয়াকৈ গোটেইকেইটাই জেলেপি খাই লওঁ, তাৰপিছত আপোনালোকক আমাৰ মজা যিখিনি কথা আছে আপোনালোকক মই ক'ম। তেন্তে এইপিনে দেখিছে ধুনীয়াকৈ একদম জেলেপি খাই আছে, কেনেকুৱা লাগিছে? মিঠা লাগিছে। দেখিছে একদম ধুনীয়াকৈ ৰঙা ৰঙা জেলেপি আৰু খাবা গাইজ। আৰু দেখিছে খাই লৈছোঁ। আৰু এটা বস্তু আছে দেখিছে গাইজ, মানে কি মানে খাব পোৱা নাই, ভিডিঅ' কৰিছোঁ যে মানে অকণ অকণ আছে কি। তো গাইজ এইপিনে দেখিছে ধুনীয়াকৈ ইয়াক খাই আছে, এইপিনে খাইছে আৰু এইপিনেও খাইছে। কেনেকুৱা লাগিছে খাই? একদম ধুনীয়াকৈ সোমোৱাইছে। এইখন মই খাবা দে হা, মই খাম এইখনৰ। এইখন গাইজ দেখিছে চিঙা মেলা কৰি পালোংগি অকণমান। তেন্তে জেলেপি খাই লওঁ, তাৰপিছত আপোনালোকক মজা কথাটো কৈ আছোঁ। আপোনালোকক অকণ খুৱাই দিছোঁ, কাৰণ আমাৰ যোনটো খুচি খবৰ সেইটো আমি অলপ পিছত প্ৰকাশ কৰিম আপোনালোকক। তেন্তে ভিডিঅ'টো চাই থাকক। ফাইনেলি দেখিলে আমি ধুনীয়াকৈ গুগল পিনখন আনিলোঁ, আনা ভিডিঅ' কৰিবলৈ নহ'ল। তেন্তে ধুনীয়াকৈ এতিয়া আমাৰ যোনটো চেনেল আছে তাত ধুনীয়াকৈ এতিয়া আমি ধুনীয়াকৈ চেনেলটোত ইয়াৰ ভিতৰত গুগল পিনটো আছে মাৰি লওঁ। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু দুআষাৰমান এপিনে কিবা ক'ব। তেন্তে ব'লক আমি এপিনে গৈ আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি দেখিলে আমাৰ গুগল পিন আহিলে। দেখিছে ধুনীয়াকৈ আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ ফলত আমাৰ গুগল পিন আহিলে। তো সকলোৰে মনবোৰ একদম ভাল লাগি আছে। তো মানে গাইজ বহুত দিন আমি কষ্ট কৰিলোঁ, কষ্টৰ ফলতে আমাৰ শ্বৰ্ট ফিল্মৰ পৰা যিখিনি আপোনালোকে মৰম কৰিলে তাৰ ফলত আমাৰ দেখিছে গুগল পিন আহিলে। তো মই তোমাক সুধোঁ, গুগল পিন আহিলে এতিয়া বহুত কষ্ট কৰিছিলোঁ, তো মনত কেনেকুৱা লাগিছে? হয়, বহুত আনন্দ লাগিছে গুগল পিনখন অহাৰ কাৰণে। আপোনালোকৰ মৰম আশীৰ্বাদৰ ফলতে আমাৰ গুগল পিনখন আহিলে। চ' ৰাইজে আমাক এনেদৰে আগুৱাই লৈ যোৱাত যদি সহায় কৰে, আমি আগলৈকে আৰু ধুনীয়া নতুন নতুন ভিডিঅ' আগবঢ়াবলৈ পাৰিম, নতুন নতুন ভিডিঅ' আগবঢ়াই যাম। আৰু আমাৰ বেছি দিন হোৱা নাই, এসপ্তাহমানৰ আগতে, এসপ্তাহ 15 দিনৰ আগতে আমি লাষ্ট ৱৰ্ড নামৰ এখন শ্বৰ্ট ফিল্ম আপলোড কৰিছিলোঁ। এখন বৰ্তমান 1K কমপ্লিট হৈ পাৰ হৈ গৈছে। আপোনালোকে মৰম আশীৰ্বাদ কৰি সেইখনক আৰু অকণ আগবঢ়াই লৈ গ'লে আমি নিশ্চয় আনন্দিত হ'ম। আপোনালোকৰ মৰম আশীৰ্বাদৰ আৰু আশীষৰ ফলতে আজি আমাৰ মাজত এখন গুগল পিন আহি উপস্থিত হৈছেহি। নিশ্চয় অশেষ ধন্যবাদ আপোনালোকৰ প্ৰশান্ত ব্লগছৰ চেনেলৰ জৰিয়তে আমিবোৰ পৰিয়ালে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক মৰম আশীৰ্বাদ কৰি এনেকৈ আগলৈকে এনেদৰে আগুৱাই লৈ যোৱাত সহায় কৰে যেন। আৰু আগলৈ ৰাইজে বঢ়িয়া বঢ়িয়া শ্বৰ্ট ফিল্ম চাবলৈ পাব।
নিশ্চয় আমি অতি সোনকালে আন্ধাৰ নামৰ শ্বৰ্ট ফিল্ম এখন কৰিম আমি অলৰেডি আমি ভাবি থৈছোঁ নাম টাইটেলটোৱে আন্ধাৰ বুলি ভাবি থৈছোঁ কাহিনীটো কিন্তু এতিয়ালৈকে ভবা হোৱা নাই আমি আলোচনাৰ মাজেৰে যাম গোটেইখিনি থাকক আজি বাও আছে চবৰ লগত আজি আলোচনা কৰি পেলাই আমি আন্ধাৰ যোনখন শ্বৰ্ট ফিল্ম সেইখন আমি লিখিবলৈ আৰম্ভ কৰিম ষ্টৰিটো মানে কি আমাৰ প্ৰত্যেকবিলাক ষ্টৰি অকণমান ইখনৰ লগত ইখন মিল থকাৰ নিচিনা পাই আছোঁ এইবাৰ কি কৰিম অকণ ষ্টৰিটো আনখিনিতকৈ অকণমান বেলেগ কৰিবলৈ চেষ্টা কৰিম সেইটো কাৰণে আমাৰ অকণমান সময় লাগিব পাৰে কাহিনীটো লিখোঁতে কিন্তু অকণমান সময় হ'ব তাৰ অতি সোনকালে আমি দিবলৈ চেষ্টা কৰিম আৰু আমাৰ লাষ্ট ৱৰ্ডখনত বহুত কাহিনী জড়িত হৈ আছে এইখন মানে কি হ'ল আৰু লেপটপটোৱে বেয়া হৈ থাকিলে বৰ্তমান যোনখন ছেকেণ্ড পাৰ্টৰ কাৰণে আমি যোনখন ছেকেণ্ড পাৰ্ট কৰি থৈছিলোঁ সেইটো কাৰণে আমাৰ লেপটপটো বেয়া হৈ গ'ল চাওঁ কি হয় ৰিশ্বুটেই কৰিবলগীয়া হয়নে নে লেপটপটো কি হৈ আছে আমি এতিয়ালৈকে একো হেৰি কৰিব পৰা নাই পূজাৰ কাৰণে বন্ধ আছে দেখি চাওঁ পূজাৰ এতিয়া শেষ হৈছে আজি চাওঁ কি হয় আৰু গাইজ যোনে এইখিনি চাই আছে আপোনালোকে ধুনীয়াকৈ আমিবোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি যোনটো ফাৰ্ষ্ট পাৰ্ট দিলোঁ দ্য লাষ্ট ৱৰ্ডৰ সেইখিনি 1K গ'ল আৰু দ্য লাষ্ট ৱৰ্ডৰ ছেকেণ্ড পাৰ্টটো আহিব তো আপোনালোকে চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এপিনেও আছে বা তো আপোনাক সুধিছোঁ কেনেকুৱা পালে আমাৰ গুগল পিন অহাৰ ফলত গুগল পিনখন আহিলে বহুত কষ্টৰ জড়িত হৈ আছে ইয়াত তো কেনেকুৱা পালে গুগল পিনখন অহাৰ কাৰণে খুব বেছি ভালে লাগিছে আৰু আপোনালোকে মৰম আশীৰ্বাদ নকৰা হ'লে হয়তো আমি ইমানখিনি দূৰ আগবাঢ়ি যাব নোৱাৰিলোঁ হয় ভৱিষ্যতলৈ যাতে আপোনালোকে এনেদৰে আমাক মৰম চেনেহ আশীৰ্বাদ দিয়ে আৰু আমাৰ ভিডিঅ'বোৰ চাই পেলাই আপোনালোকে কেনেকুৱা পাইছে সেইটো কমেণ্ট কৰি জনাব তাত হৈ থকা ভুল ভ্ৰান্তিবোৰ আপোনালোকে শুধৰাই দিব তেতিয়াহে আমি আগলৈকো আৰু মানে ভিডিঅ' বনাই গৈ থাকিব পাৰিম আৰু আমাৰ লাষ্ট ৱৰ্ডখনৰ ছেকেণ্ড পাৰ্টটোৰ কথাটো এওঁ কৈছেই আৰু আমি মানে ভাবিছিলোঁ যে লাষ্ট ৱৰ্ডখনৰ আমাৰ 1K হ'লে আমি মন্দিৰত গৈ চাকি দিমগৈ তো আমি সকলোৱে গৈ পেলাই চাকি জ্বলাই থৈ আহিলোঁগৈ সেয়া সম্ভৱ হৈছে আপোনালোকৰ কাৰণে আৰু ভৱিষ্যতলৈও যাতে এনেকৈ মৰম আশীৰ্বাদ কৰে সেয়াই আৰু তো গাইজ আপোনালোকে থাম্বনেইল দেখি গম পাইছে আমি কিয় গৈছিলোঁ তো ধুনীয়াকৈ দেখিছে আমাৰ যোনটো দ্য লাষ্টৰ শ্বৰ্ট ফিল্ম দিছিলোঁ 1K হৈ গ'ল তো 1K হোৱাৰ আগতে আমি কৈ থৈছিলোঁ যে আৰু যোনখন জেগাত শ্বুটিং কৰিছোঁ আমি তাতেই কৈছিলোঁ যে মানে মন্দিৰ এটা আছে তো আমি তাত ক'লোঁ যে যদি 1K হয় তো ইয়াত ধুনীয়াকৈ চাকি জ্বলাম তো ফাইনেলি আজি ৰাতিপুৱা দাদাই উঠি পেলাই চালে যে দেখিছে 1K হৈ গ'ল তো সেই গতিকে আমি গ'লোঁ গৈ সকলোবোৰে ধুনীয়াকৈ চাকি জ্বলাই আহিলোঁ ইয়াৰ আগত চাগে ক্লিপকেইটা আপোনালোকে দেখিছে মই ধুনীয়াকৈ শ্বুট কৰি থৈছোঁ তো সেইকাৰণে 1K হোৱাৰ ফলত আমি গোটেইকেইজন গৈ পেলাই ধুনীয়াকৈ চাকি বন্তি জ্বলাই আহিলোঁ আৰু মজাকৈ আপোনালোকৰ মৰম আশীৰ্বাদ পালোঁ তো আপোনালোকে এনেধৰণে আৰু ছাপোৰ্ট কৰি যাব ইয়াৰ পিছত ছেকেণ্ড পাৰ্ট আহিব দ্য লাষ্ট ৱৰ্ডৰ তো অকণমান দেৰি হ'ব কিন্তু আহিব আপোনালোকে চাব আগত যেনেকৈ মৰম দিছিল এতিয়াও এনেকৈ মৰম দিব তো গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট লগতে শ্বেয়াৰ এটা কৰি দিব এটা শ্বেয়াৰে আমাক মানে এটা ভিডিঅ' বনাবলৈ বহুত এটা উৎসাহ জগায় তো আপোনালোকে এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই ডেছক্ৰিপশ্যনত তলত আমিবোৰ চেনেলৰ 1K হোৱা দ্য লাষ্ট ৱৰ্ডৰ পাৰ্ট 2 লিংকটো দি থ'ম পাৰ্ট 1 ইয়া হয় আপোনালোকে ধুনীয়াকৈ চাবগৈ তাৰ লিংকটো দি থ'ম তো আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেধৰণৰ আজি ব্লগ টাইপে হ'ল মানে অলপ আৰু মনটো ফূৰ্তি লাগি আছিল কাৰণে গোটেইকেইজনক বহুৱাই পেলাই অলপ মানে মনৰ কথা জানিলোঁ আপোনালোককো জনালোঁ খানাটো খাব লাগিব গাইজ খানা খোৱা ভিডিঅ' আহিব একদম মজাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব এইদিনতে খানা এটা খাই দিম তো আজিলৈ এৰিলোঁ বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব